হেল্ল' ফ্ৰেণ্ডছ, মই তফাজুল। আপোনালোকে চাই আছে আমাৰ চেনেল TH Tech। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, মই আজি আপোনালোকক শিকাবলৈ চেষ্টা কৰিম আপোনালোকে যে যিখন শ্ৰমিক কাৰ্ড বনাইছে, শ্ৰম কাৰ্ড বনাইছে, সেই কাৰ্ডখনত যদি কিবা এটা ভুল থাকে তাক শুধৰণি কৰিব কেনেকৈ। প্ৰথমতে আপোনালোকে আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাৰপিছত তাত চাৰ্চ কৰিব ৰেজিষ্টাৰ বুলি লিখাৰ লগে লগে গোটেইখিনি আহি যাব। তাত আপোনালোকে ক্লিক কৰি দিব। এইটো চাৰ্চ কৰি লোৱাৰ পিছত আপোনালোকে ঠিক আগতে যেনেকৈ খুলিছিলে, যেনেকৈ বনাইছিলে কাৰ্ডখন, ঠিক তেনেকুৱাকৈ এখন পেজ খোল খাব। ইয়াৰ পিছত আপোনালোকে ইয়াত লিখিব লাগিব আপোনালোকৰ মোবাইলৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে নাম্বাৰ, সেই নাম্বাৰটো ইয়াত দিব লাগিব। মই মোৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা নাম্বাৰটো ইয়াত বহাই দিছোঁ। তাৰপিছত ইয়াতে কেপচা দিব, কেপচাটো আপোনালোকে বহাই দিব। ইয়াত মই কেপচাটো বহাই দিছোঁ। যেনেকৈ আছে তেনেকৈ বহাব। বহাই দিছোঁ। তাৰপিছত ইয়াত তলত দুটা য়েছ নো অপশ্যন আছে। যদি EPF-ৰ আপুনি মেম্বাৰ হয়, সদস্য হয়, তেনেহ'লে য়েছত ক্লিক কৰিব, নহ'লে নোট ক্লিক কৰিব। ঠিক তেনেদৰে তলতো ESICৰ যদি মেম্বাৰ হয়, য়েছত ক্লিক কৰিব আৰু নহ'লে নোট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলফালে দেখিছে চেণ্ড OTP লিখা আছে, তাত ক্লিক কৰি দিব। আৰু ইয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব আৰু OTPটো ইয়াত বহাই দিব। OTP আহিছে মোৰ, মই ইয়াত বহাই দিছোঁ। শুদ্ধকৈ ভৰাই পাব। তাৰপিছত তলত ছাবমিটত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাক ইয়াত লিখিব দিব আধাৰ কাৰ্ডৰ নাম্বাৰকেইটা। আধাৰ কাৰ্ডৰ যি নাম্বাৰ আছে আপোনালোকে ইয়াত নাম্বাৰটো বহাই দিব। মই নাম্বাৰটো বহাই আছোঁ। ইয়াৰ পিছত ইয়াত নিজে নিজে টিক মাৰ্কটো আহি যাব আৰু তলত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত আৰু এটা OTP আহিব। আপোনালোকে ইয়াতে OTPটো বহাই দিব। ইয়াৰ পিছত ভেলিডেটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন পেজ খোল খাব। ইয়াত চাৰ্ভাৰৰ বাবে কেতিয়াবা সময় লয়, অলপ সময় ৱেইটিং কৰিব। এতিয়া আহিছে দুটা অপশ্যন আহিছে, এটা হ'ল আপডেট প্ৰফাইল আৰু এটা হ'ল ডাউনলোড UN কাৰ্ড। আমি প্ৰথমতে যাব লাগিব আপডেট প্ৰফাইলত। আপডেট প্ৰফাইলত ক্লিক কৰি দিব। তাৰপিছত দেখিবলৈ পাইছে পাৰ্চনেল ইনফৰমেশ্যন। যদি আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনত কিবা ভুল আছে তাত ক্লিক কৰিব। যদি এড্ৰেছত কিবা ভুল আছে এড্ৰেছত ক্লিক কৰিব। যদি এডুকেশ্যন এণ্ড ইনকামত ভুল আছে কিবা তাত ক্লিক কৰিব। যদি অকুপেশ্যন এণ্ড স্কিলত ভুল আছে তাত ক্লিক কৰিব। যদি বেংক একাউণ্ট ডিটেইলছত ভুল আছে তাত ক্লিক কৰিব। এইকেইটা আপুনি এনেকৈ চাই ক্লিক কৰি ল'ব। মই আপোনাক দেখাব বিচাৰিছোঁ অকুপেশ্যন এণ্ড স্কিলত এটা মই ইয়াত চেঞ্জ কৰিম। যদি আপোনালোকে এনেকৈ চেঞ্জ কৰিব বিচাৰে, ইয়াতে আপোনালোকে যিটো চেঞ্জ কৰিব বিচাৰে তাত ক্লিক কৰি দিব। ক্লিক কৰি এইটো চেঞ্জ কৰি ল'ব। ইয়াৰ পিছত তলত আপডেট অপশ্যনত ক্লিক কৰি দিব। এতিয়া আপোনালোকে বেক আহিব। ইয়াত বেক অপশ্যনটো আছে, বেকত আহিব। বেকত অহাৰ পিছত ইয়াত ডাউনলোড UN কাৰ্ডত ক্লিক কৰিব।
আৰু আপোনাৰ সময় ল'ব অলপ আপডেট হোৱালে। এতিয়া মোৰ আহি গ'ল, কিন্তু ইয়াত ফটোটো অহা নাই। এতিয়া ফটো নহাৰ কাৰণটো হ'ল এইটো এটা ইছ্যু চলি আছে ইছম কাৰ্ডৰে, এই পৰ্টেলৰ ইছ্যু এটা চলি আছে, যাৰ বাবে ফটোটো অহা নাই। আপুনি নাভাবিব যে আপোনাৰে অকল ফটো অহা নাই, তেনেকুৱা নহয়। এনেকুৱা বহুত মানুহৰ এনেকুৱা হৈ আছে, বা বহুতৰে চাইছোঁ এনেকুৱা বহুতৰে এনেকুৱা হৈ আছে, ফটোটো অহা নাই। এইটো পিছত যেতিয়া ইছ্যু ঠিক হ'ব তেতিয়া সকলোৰে ফটো আহিব, আপোনালোকে তেতিয়া আৰু এনেকৈ শুধৰণি কৰি ল'ব পাৰিব, কোনো সমস্যা নাই। তাৰপিছত ডাউনলোড UN কাৰ্ডত ক্লিক কৰিব, আৰু ডাউনলোড UN কাৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোটো ডাউনলোড হৈ যাব। ইয়াত ডাউনলোড ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড হৈ যাব। ডাউনলোড হৈ গ'ল। এতিয়া আপুনি চাবলৈ হ'লে আপোনাৰ 3টা ডটত ক্লিক কৰিব, ওপৰত থকা 3টা ডটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত তলত যিটো ডাউনলোড অপশ্যন আছে, ডাউনলোড অপশ্যনত ক্লিক কৰি দিব, আৰু ইয়াত দেখিছে জাষ্ট নাও লিখা আছে, এইখন মই এতিয়া ডাউনলোড কৰিছিলোঁ। ইয়াত ক্লিক কৰি মই চাব পাৰিম। আপোনালোকে এনেকৈ চাই ল'ব। চাওক, এইখন কাৰ্ড মই এতিয়া ডাউনলোড কৰিলোঁ। অতি সুন্দৰভাৱে এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব, কোনো ধৰণৰ সমস্যা নাই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু প্লিজ আপোনাক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। জয় আই অসম।